মনত থাকিলেই যে বাংলাদেশী এই এটা ভুল ধাৰণা এটা আছে। আৰু আজি এটা কথা ঠিক যে অসমত অসমীয়া ভাষাটো যদি ৰক্ষা কৰিছে তেতিয়াহ'লে চৰত যিসকলে বসবাস কৰি আছে, যিসকলক আমি পূৰ্ববংগীয় মূলৰ বুলি কওঁ, তেওঁলোকে কিন্তু অসমীয়া ভাষাটোক ৰক্ষা কৰিছে। নহ'লে কিন্তু অসমত অসমীয়া ভাষাটো সংখ্যালঘুত পৰিণত হ'লহেঁতেন আৰু আমি অসমীয়া ভাষাটো অসমত হেৰুৱাবলগীয়া হ'লহেঁতেন। গতিকে আজি এই মানুহখিনি যিখিনিয়ে আমি চৰ অঞ্চল বুলি কওঁ বা পূৰ্ববংগীয় মূলৰ যিখিনি মানুহ আছে তেওঁলোকক আমি সঁচাই শ্ৰদ্ধা কৰিব লাগে। তেওঁলোকৰ প্ৰতি ভুল ধাৰণা এটা কেতিয়াও ল'ব নালাগে। এজন মানুহ লুঙি পিন্ধি গ'লেই তেওঁক বাংলাদেশী বুলি ভবাটো কেতিয়াও ভুল হয়। ৰাজনীতিবিদসকলে তেওঁলোকৰ স্বাৰ্থ পূৰণৰ বাবে এই মানুহখিনি সকলো সময়তে ব্যৱহাৰ কৰি আহিছে। তেওঁলোকৰ সন্মান, তেওঁলোকক মৰ্যাদা যিদৰে দিয়া দৰকাৰ আছিল সেইদৰে নিদি তেওঁলোকৰ ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰিছে। মই ইয়াৰ চৰৰ মানুহে যে যি পৰিশ্ৰম কৰে, এই পৰিশ্ৰমৰ ফলন আজি নিজ চকুৰে দেখিছোঁ। তেওঁলোকে পৰিশ্ৰম কৰি পেলাই তেওঁলোকে যিখিনি সেউজীয়া এটা ধৰিত্ৰী গঢ়ি তুলিছে চাৰিওফালৰ পৰা। আমি দেখিছোঁ যে ইয়াত 1 ইঞ্চি মাটিও তেওঁলোকে অভাৱত নষ্ট কৰা নাই। তেওঁলোকে প্ৰথম নদীখন পাৰ হোৱাৰ পিছতে দেখিছোঁ তেওঁলোকে মাটিমাহ, তাৰপিছতে দেখিছোঁ বাদাম, তাৰপিছতে দেখিছোঁ ধনচিয়া, তাৰপিছতে দেখিছোঁ অকণমান মাটি নদীৰ কাষত আছে তাতে দেখিছোঁ ধান খেতি কৰিছে। মানে তেওঁলোকক মই শ্ৰদ্ধাৰে ধন্যবাদ জনাইছোঁ যে তেওঁলোকে যেন শ্ৰমক মূল্য দি পেলাই তেওঁলোকে যিদৰে অধিক শস্য উৎপাদন কৰি পেলাই তেওঁলোকে অসমখনত খাদ্য উৎপাদন কৰি সমৃদ্ধি কৰি তুলিছে। তাৰ বাবে আমি চৰবাসীক তেওঁলোকৰ শ্ৰমৰ মূল্য যে তেওঁলোকে যিদৰে দিছে তাৰ বাবে তেওঁলোকক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আমি আশা কৰোঁ গোটেই অসমৰ ৰাইজে যদি এনেদৰে মাটিবিলাক পেলাই নাথাকি শস্য উৎপাদনৰ কাৰণে ব্যৱস্থা কৰে তেতিয়াহ'লে আমি ভাৰতৰ অন্যান্য ৰাজ্যৰ পৰা চাউলৰ কাৰণে বা বুট মাহৰ কাৰণে বা পিঁয়াজ আলুৰ কাৰণে কেতিয়াও আমি অন্য ঠাইলৈ যাবলগীয়া নহয়। গতিকে